পাব্লিচিটিৰ 12 বছৰমান কাম কৰাৰ পিছত পাব্লিচিটিতে কাম কৰি থকা সময়তে ৰেডিঅ' ৰেডিঅ'ই মোক খুব মাতে একম্পেনি কৰিবলৈ গানবিলাকত যাওঁ। পিছে কিছুদিন পাছত ৰেডিঅ' এটা ইণ্টাৰভিউ পাতি মোৰ ইণ্টাৰভিউ লৈ ৰেডিঅ'ই মোক লৈ ল'লে। তাৰে পৰা ৰেডিঅ'ত মই এখন বহল জেগা এখন পালোঁ আৰু তাতে বিভিন্ন যিমান এনে বীৰেণ ফুকন তাৰপৰত যিবিলাক ডিৰেক্টৰ গোটেই সকলো ডিৰেক্টৰকে মই লগ পাইছোঁ ধুনীয়া কৰি, আৰু তেওঁলোকৰ লগত মোৰ কথা বতৰা সকলো মোক চিনি পাই খুব ভালভাৱে হেৰি কৰে। এনেকৈ গতিকে সেনেকৈ ৰেডিঅ'ত থাকিলোঁ। ৰেডিঅ'ত দেৱেন শৰ্মা, দিলীপ শৰ্মা এইবিলাকক মানুহক লগ পালোঁ, পদক্ষিণা বাইদেউ আৰু বহুত আৰ্টিষ্টৰ লগত মানে দিনটো বাঁহীটো বজাই থাকিব লাগে নহয়, চব গানৰ লগতে কৰি মই ষ্টাফ আৰ্টিষ্ট হৈ তাতো পালোঁ। সেনেকৈ মোৰ অভিজ্ঞতা হ'ল কিছু। তাৰপিছতে এই ৰেডিঅ'ৰ যিটো ছাৰ্ভিচ, এই ছাৰ্ভিচটো মোৰ কলিকাতাত দিম বুলি গৌৰ গোস্বামী ছাৰে মোৰ কলিকাতাৰ গুৰু, তেওঁ মোক কথা দি জনালে। তেতিয়া মোক গুৱাহাটী ৰেডিঅ' ষ্টেচন এই ঘৰৰ ডাঙৰ ল'ৰা যাব নালাগে, এই ইয়াতে থাকিব, তাক আমি এইবিলাক সুবিধা ইয়াতে কৰি দিম, তুমি নিব নালাগে। গৌৰ গোস্বামী নিদিলে মোক আৰু মই সেনেকৈ থাকিলোঁ আৰু। তাৰপিছতে ৰেডিঅ'ৰ সময়ত যিখিনি কামৰূপী লোকগীত চলিছিলে, কামৰূপী লোকগীতখিনিত খুব সুন্দৰভাৱে কামৰূপী বুলি কথা নাছিল, কিন্তু লোকগীত কিবা এটা গীত আৰু সেনেকৈ যোগেশ্বৰালী, যেতিয়া যোগেশ্বৰালী প্ৰথম মানুহ যদি খুব ভাল ধৰণে এটা বিচাৰ যুক্তি কৰি গীতবিলাক গাইছিলে, সেইবিলাক মই ফ'ল' কৰিছিলোঁ। তাৰপিছত এনেকৈ ৰেডিঅ'ৰ পৰা মোৰ যথেষ্ট জ্ঞান আহৰণ হৈছে, ৰেডিঅ'ৰ পৰা মই পাইছোঁ।